বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ব্লগলৈ আজি আকৌ আদৰণি জনালোঁ আপোনালোকক। আপোনালোকে গম পাইছে মই ঘৰলৈ যাম কৈছিলোঁ যে এয়া ওলাই ৰেডি হৈ আছোঁ। সেইফালে বেটা হাই কোৱা। সেইফালে বেটা ৰেডি হৈ আছে, কিন্তু অকণমান বৰষুণ দি আছে, সেইটো কাৰণে অলপ ৰৈ দিছোঁ। অকণমান পাতল হ'লে মানে যাম আৰু আপোনালোকে তেতিয়াহ'লে চাই যাব ভিডিঅ'টো। মই ৰাস্তাত ব্লগ কৰিম, ব'লক চাই। চৰাইদেউ চিকিৎসা মহাবিদ্যালয় হয়, কাম চলি আছে। মেৰামতি মহাবিদ্যালয় হ'বলৈ গৈ আছে আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয় হ'বলৈ গৈ আছে। চলি আছে, অকণমান চাবতে দেখাই লওঁ বান্ধৱীসকল। এতিয়া আমি আহি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে কোৱা সেউজী নগৰী সোণাৰীত প্ৰৱেশ কৰিছোঁ। এয়া চাওকচোন, তেওঁলোকৰ এয়া পৰিয়ালৰ মানুহ ইয়াত আছিল। এয়া ইমান ধুনীয়া ঠাইডোখৰ চাওকচোন, সেউজীয়ে গোটেই এয়া প্ৰৱেশ কৰিছোঁ আৰু সোণাৰীত। এইফালে সোণাৰী মহাবিদ্যালয়। বতৰো একেবাৰে আনু কৰি আছে, এতিয়ালৈকে বৰ্তমান পোৱা নাই বাৰু বৰষুণ। টাউনৰ পৰিৱেশটো চাওকচোন, এয়াই আমাৰ টাউনখন সোণাৰী। এইফালে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৰাইদেউ। এইফালে সোণাৰী উচ্চতম মাধ্যমিক বিদ্যালয়। এতিয়া সোণাৰী টাউনখন আমি পাৰ হৈ আহি শিৱসাগৰ অভিমুখে গৈ আছোঁ। একেবাৰে মেইন ৰোডেদি নগ'ল যে, সেইটো কৈছোঁ। শ্বৰ্টকাট সোমালে নে সেইফালে গৈছিলে? এয়া মিহিকে গৈ আছোঁ আৰু কোনো মানে গণ্ডগোল নাই, শান্তিময় পৰিৱেশ। শ্বৰ্টকাটেদি গ'লে এনেকুৱাই ফেচিলিটি হয়। এয়া ট্ৰেইন ক্ৰচিং পাই গ'লোঁ। আহি এয়া আমি সুন্দৰ ঠাই এটুকুৰা পাইছোঁ। ইয়াত ফটো শ্বট কেইটামান লৈ ল'ব লাগিব। বৰষুণ পূৰা ছাতি, ইফালে ৰেইনকোটো পিন্ধিব লাগিব যেন পাইছোঁ। শুনিছে? বৰষুণত একদম চচুবাৰী গাজনি হেৰিয়ে একেবাৰে উন্দুলিয়াই আনিছে আৰু বৰষুণে। কিমান কষ্ট কৰি ভিডিঅ'টো কৰিছোঁ, চাব আকৌ, ছাবস্ক্ৰাইব কৰি দিব। দুপাপিটা বৰষুণ পালোঁ, ৰেইনকোট পিন্ধিলোঁ, তাৰপিছত এতিয়া বহুত সেনেকৈ আহিলোঁ, তাৰপৰা আকৌ খুলিলোঁ। তাৰপিছত এইডোখৰত নাই, কিন্তু ঘৰকাল তেখেতেও চেঞ্জ কৰিলে, পূৰা তিতি গ'ল। আহি আমি চেপন পালোহি। চেপন এয়া ইফালেদি সোমাম। এতিয়া আমি ডিমৌত ওলামগৈ আৰু এখন চাইনবোৰ্ড শিৱসাগৰ, ইফালে মৰাণ ৰাজমাই পাম। তাৰপাছত ইফালে কি পাম, গজালি বামুণবাৰী, তাৰপৰা ৰজাবাৰীদি ঘৰ পামগৈ আৰু আদৰ কেইটামান এইকেইটা একো নাই অনা নহয়। এতিয়া ল'মগৈ মিঠাই দিবলৈ। সেয়া এয়া শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ, শান্তিপুৰ ডিমৌ। এয়া ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়। মাছ অলপমান লৈ ল'লোঁ। এয়া মাছৰ বজাৰত সোমাই আছোঁ। এতিয়া এটা খাই লওঁ বোলো, অকণমান বহিছোঁ। মিঠাই চিঠাই লোৱা হৈ গ'ল আমাৰ। এয়া মিঠাই
পানীদিহিং পক্ষী অভয়াৰণ্যলৈ এইফালে দিয়ে যায়। এয়া পানীদিহিং পক্ষী অভয়াৰণ্য, সেইফালে চাব পাৰিম আৰু কেতিয়াবা যাম, দেখুৱাম আপোনালোকক। আমি অসমৰ ঐতিহাসিক দৌল হাওৰা দৌল পালোহি। বান্ধৱীসকল, হাওৰা দৌলৰ সমীপৰ গা ধৰা গাঁও, মোৰ জন্মৰ গাঁওখন আহি পাইছোঁহি। আৰু মোৰ ঘৰটো যে দেখিছে অকণমান অকণমান গোলপীয়া ৰঙৰ, সেয়া মোৰ লগৰ ছোৱালীৰ ঘৰ, মাধুৰীমাৰ ঘৰ। সিহঁতৰ ঘৰলৈ আহোঁ, আগতে স্কুল এইফালে দিয়ে যাওঁ, সিহঁতৰ ঘৰত প্ৰায় সোমাই যাওঁ, তাৰ বাৰ্থডে খাওঁ, তাৰপাছত বিহু খাওঁ, এনেকৈ। আৰু তাইও যায় আমাৰ ঘৰলৈ, তাইও এতিয়া বিয়া সোমালে যোৰহাটলৈ। এইটোৱেদিয়ে যাওঁ স্কুল, পালেঙি স্কুলত পঢ়া হয়, হাইস্কুল। এইফালে আমাৰ গাঁওখন। আহি আহি ঘৰ পালোহি, ঘৰ পাই গৈছোহি। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, টাটা বাই বাই। অন্য এটা ব্লগত পুনৰ লগ পাম। বৰ্তাক পালোঁ, বৰ্তা ঘৰ এটা লৈছোঁ দেই। কৃষ্ণ কৃষ্ণ, ভাল এয়া বৰ্তা আমাৰ।